নমস্কাৰ আপোনালোক সকলোকে আমাৰ আজিৰ এই ভিডিঅ'লৈ স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'ত আমি যোৱাকালি হৈ যোৱা এডিআৰই গ্ৰেড 3 এছএছ লেভেলৰ যি প্ৰশ্ন আছিল সেই আটাইবোৰ প্ৰশ্ন ডিসকাস কৰিম স্পেশালি মেথছৰ যি 35 টা প্ৰশ্ন আছিল এই গোটেই 35 টা প্ৰশ্ন আমি আজিৰ ভিডিঅ'টোত সলভ কৰিম বলক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো ইয়াৰ আগতে আমাৰ আগৰ ভিডিঅ'টো যিসকলে চোৱা নাই সেইসকলে ওপৰত আহি থকা বেল আইকনত ক্লিক কৰি আগৰ 60 টা প্ৰশ্ন আপোনালোকে চাব পাৰে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আমাৰ প্ৰথমটো প্ৰশ্ন আছিল টোটাল প্ৰাইম নাম্বাৰ বিটুইন 80 এণ্ড 100 80 আৰু 100 ৰ মাজৰ প্ৰাইম নাম্বাৰবোৰ লিখিব লাগে সো আমি জানো 80 আৰু 100 ৰ মাজৰ প্ৰাইম নাম্বাৰবোৰ হ'ল 83 89 আৰু 97 সো কাৰেক্ট আনসাৰ হ'ব তিনিটা ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল a number first increased by 40% and then decreased by 40% এটা সংখ্যা প্ৰথমে 40% বৃদ্ধি পালে আৰু তাৰ পিছত 40% হ্ৰাস পালে গতিকে ধৰিলো আমাৰ সংখ্যাটো হ'ল 100 সো যে 40% বৃদ্ধি পাব ইয়াৰ সো 100 এর 40% মানে কিমান 40 সো ইয়াৰ লগত কি প্লাস হ'ব আমাৰ 40 প্লাস হ'ব আৰু সংখ্যাটো হৈ যাব 140 আৰু ইয়াৰ পাছত কি হ'ব আমাৰ ইয়াৰ পৰা 40% কি হ'ব আমাৰ ডিক্ৰিজ সো 140 ৰ 40% কিমান হ'ব 56 ইয়াৰ পৰা কিমান কমি যাব 56 কমি যাব আৰু ইয়াৰ পৰা 56 কমি গলে আমাৰ কিমান থাকিব 140 পৰা 56 কমি গলে 84 গতিকে আমাৰ প্ৰথমে আছিল 100 এতিয়া কিমান হৈছে আমাৰ 84 কিমান কমি গৈছে আমাৰ 16 কমি গৈছে কিমান কমি গৈছে আমাৰ 16 কমি গৈছে গতিকে শুদ্ধ আনসাৰটো হ'ব 16% ডিক্ৰিজ অৰ 16% হ্ৰাস নেক্সট প্ৰশ্নটো হ'ল the value of roman number এটো সাকে আটাইতকৈ সহজ প্ৰশ্ন আছিল xc r আমি ভ্যালু ওলাব লাগে সো xc মানে আমি কিমান জানো 90 plus 1 that is 91 গতিকে এটো আছিল আমাৰ কারেক্ট আনসার ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল if 2 to the power x is equal to যদি আমাক 32 দিয়া থাকে তে x এর ভ্যালু কি হবে আমি জানো যদি আমি 32 ভাঙিম 32 মানে কি হবে 2 into 2 into 2 into 2 into 2 সো তুমি আমি হৰণ কৰিলে 2 কিমান বাৰ আহিব 5 বাৰ সো 2 to the power x ৰ ঠাইত আমি 32 ৰ ঠাইত আমি কি লিখিব পাৰিম 2 to the power 5 সো যেহেতু বেস আৰু বেস কি হৈছে সমান হৈছে গতিকে গাত আৰু গাত কি হ'ব লাগিব সমান হ'ব লাগিব গতিকে ইয়াৰ আনসাৰটো হ'ব x is equal to 5 ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল যদি a b c ৰ গড় বয়স 22 বছৰ আৰু b আৰু c ৰ গড় বয়স 25 বছৰ তেন্তে 9 বছৰ পিছত a ৰ বয়স কিমান হ'ব অতি সহজ প্ৰশ্ন এইটো আমাক দিয়া আছে a b c ৰ গড় বয়স মানে a plus b plus c বাই কিমান জন আছে ইয়াত তিনিজন গতিকে 3 ৰ হৰণ কৰিছো মই গড় বয়স কিমান আছে 22 সো 3 টো এইফালে হৰণত আছে ইয়াৰ পৰা এইফালে যেতিয়া যাব কি হ'ব পূৰণত হ'ব সো মই লিখিব পাৰিম a plus b plus c equals to 66 3 22 লগত পূৰণ কৰি 66 আৰু মোক দি আছে কি দি আছে b plus c গড় বয়স b plus c ৰ গড় বয়স হ'ল আমাৰ 25 ইয়ার্স সো b plus c যদি 25 হয় ইয়াৰ পৰা আমি কি ওলাব পাৰিম b plus c যেটো হ'ব 50 আমি গম পাইছো b plus c ৰ ভ্যালু কিমান হৈ আছে 50 হৈ আছে সো এটো এইফালে আছিল প্লাস এই হেফালে যেতিয়া গুছি যাব কি হ'ব মাইনাস সো ইয়াৰ পৰা কি বাদ দিম মই 50 বাদ দিম সো 66 ৰ পৰা 50 গুছি গলে কিমান থাকিব 16 কিমান থাকিব আমাৰ 16 সো a ৰ ভ্যালু কিমান ওলাইছে 16 কিন্তু a ৰ বয়স ওলাব কোৱা নাই আমাক কৈছে a ৰ 9 বছৰ পাছৰ বয়স গতিকে আমি কি যোগ কৰিব লাগিব 9 যোগ কৰিব লাগিব যেটো হ'ব আমাৰ 25 গতিকে ইয়াৰ কারেক্ট আনসারটো হ'ব কিমান হ'ব 25 ইয়ার্স ঠিক আছে আমি এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ যাও যদি 34p5 সংখ্যাটো যদি 9 ৰে বিভাজ্য হয় তেন্তে p ৰ মান কিমান হ'ব আমি জানো কোনোটা সংখ্যা 34p5 কোনো এটা সংখ্যা 9 ৰে বিভাজ্য হ'বলৈ হলে সংখ্যা কেইটাৰ যোগফল কিহেৰে বিভাজ্য হ'ব লাগিব 9 ৰে বিভাজ্য হ'ব লাগিব মানে সম্পূৰ্ণৰূপে হৰণ যাব লাগিব গতিকে 3 আৰু 4 এ 7 7 5 কিমান হৈছে আমাৰ 12 12 যোগ p কিহেৰে হৰণ যাব লাগিব 9 এতিয়া আপোনালোকে কক 12 ৰ লগত সৰ্বনিম্ন কিমান যোগ কৰিলে আমাৰ 9 ৰে হৰণ যাব আমি জানো 9 1 গুণ 9 9 2 গুণ
18 সো দ্বিতীয় সংখ্যাটো কি আছে আমাৰ 18 সো 12 লগত 18 হ'বলৈ হলে আমি কি যোগ কৰিব লাগিব 6 কিমান যোগ কৰিব লাগিব আমি 6 এটা যোগ কৰিব লাগিব সো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব p = 6 এতিয়া আমি যাও পৰৱৰ্তী প্ৰশ্নলৈ এটা প্ৰতিষ্ঠানত প্ৰতি মাহে ধন দুগুণ হয় কিন্তু 120 টকা কাটে এজন ব্যক্তিয়ে 105 টকা জমা থলে 3 মাহৰ পাছত তেওঁ কিমান টকা পাব এইটো আজিকালি স্ক্যাম হৈ আছে এৰ ওপৰত সো তেনেকুৱা এটা প্ৰশ্ন আহিছে সো এটা প্ৰতিষ্ঠানে প্ৰতি মাহে কি কৰে ধনটো দুগুণ হৈ যায় যিমান থব তাৰ পৰা কি হ'ব দুগুণ হ'ব কিন্তু 120 টকা কাটি লৈ যাব সো আপুনি কিমান থৈছে প্ৰথমে ধৰি লওক আপুনি কিমান থৈছে বুলি কৈছে 105 টকা থৈছে সো প্ৰথম মাহ ফাৰ্স্ট মান্থত এই টকাটো আমাৰ কি হৈ যাব 210 টকা ফার্স্ট মান্থে কি হয়ে যাব আমার 210 টাকা হয়ে যাব কিন্তু যেতিয়া ফার্স্ট মান্থ আমার গল টাকাটো ডাবল হয়ে গল কিন্তু কিমান টাকা কাটি নিব 120 টাকা কাটি লৈ যাব সো আমার কিমান থাকিব ইয়াত আমাৰ ডাবল হৈ পেলাই 210 টাকা হ'ব আৰু 210 টাকা হোৱাৰ লগে লগে প্ৰথম মাহত কিমান টাকা কাটি লৈ যাব 120 টাকা থাকিব মোৰ তাত কিমান এতিয়া 90 টাকা মোৰ তাত কিমান আছে এতিয়া 90 টাকা আছে তে নেক্সট মান্থ এই 90 টাকা কি হৈ যাব 180 rupees হৈ যাব কিন্তু 180 rupees হোৱাৰ লগে লগে মোৰ পৰা আকৌ কিমান কাটি যাব 120 টাকা মোৰ তাত কিমান থাকিব 60 rupees এতিয়া আকৌ মোৰ তাত কিমান হৈ গল 60 rupees এতিয়া নেক্সট মান্থ থাৰ্ড মান্থ যেতিয়া হ'ব এই 60 rupees টো আকৌ কি হৈ যাব 120 rupees ডাবল হৈ যাব এতিয়া মোৰ পৰা আকৌ কিমান কাটি যাব 120 সো মোৰ তাত কিমান থাকিব 0 সো এইটো প্ৰশ্নৰ আনসাৰ হ'ব 3 মাহ পাছত তোৰ টকা হ'ব 0 টকা কিমান টকা 0 টকা যেটো চিট ফান্ডত বৰ্তমান হয় ঠিক আছে গতিকে আমি দুগুণৰ দণ্ডত লাগিব নালাগে ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল 4 সেন্টিমিটাৰ বাহুৰ বৰ্গৰ ভিতৰত আঁকিব পৰা আটাইতকৈ ডাঙৰ বৃত্তৰ কালি এটা বৰ্গ আছে আমাৰ বৰ্গৰ আমাৰ বাহু দি আছে 4 সেন্টিমিটাৰ সো এইটোৰ ভিতৰত আঁকিব পৰা আটাইতকৈ ডাঙৰ বৃত্তৰ আমি কালি ওলাব লাগে সো আমি যে ভালকে চাও ইয়াৰ ব্যাসাৰ্ধ কিমান হ'ব আধা হৈ যাব এই গোটেইখিনি আধা সো ব্যাসাৰ্ধ হ'ব 2 সেন্টিমিটাৰ সো 2 সেন্টিমিটাৰ ব্যাসাৰ্ধ থকা বৃত্তৰ কালি ললে হ'ল বৃত্তৰ কালি ফৰ্মুলা পাই r স্কয়াৰ পাই মানে পাই আৰু r মানে কিমান হৈ আছে 2 স্কয়াৰ সো কিমান হ'ব 4 পাই এটো কারেক্ট আনসার আছিল আমাৰ 4 পাই এটা আমি পৰৱৰ্তী প্ৰশ্নলৈ যাও যদি a আৰু b ৰ যোগফলৰ বৰ্গ c আৰু a আৰু b ৰ পাৰ্থক্য বৰ্গ d হয় তেন্তে c - d ৰ মান কিমান আমাক দি আছে a আৰু b ৰ যোগফলৰ বৰ্গ a আৰু b ৰ এই দুটাৰ যোগফলৰ বৰ্গ কৰিলে আমি কি পাম বুলি কৈছে c পাম আৰু আমাক কোৱা হৈছে a আৰু b ৰ পাৰ্থক্যৰ বৰ্গ মানে a - b ক যদি মই পাৰ্থক্য কৰো তেতিয়া আমি কি পাম বৰ্গ কৰাৰ পাছত কি পাম আমি d পাম আমাক কি ওলাব লাগে c - d ওলাব লাগে সো c - d মানে c মানে কি আছে আমাৰ a + b হোল স্কয়াৰ আৰু যেহেতু ইয়াত মাইনাস গতিকে ইয়াত মাইনাস হ'ব আৰু d ৰ ভ্যালু কি আছে আমাৰ a - b হোল স্কয়াৰ আমি যে ফৰ্মুলা কেইটা ভাঙি দিও এটো কি হ'ব a স্কয়াৰ + b স্কয়াৰ + 2ab আৰু এটোকো ভাঙি দিও আমি ব্র্যাকেট এটা দি লৈছো যেটো মাইনাস আছে গতিকে এটো কি হ'ব a স্কয়াৰ + b স্কয়াৰ - 2ab যেহেতু ব্র্যাকেট আছে গতিকে ভিতৰত থকা সিম্বলবোৰ কি হৈ যাব চেঞ্জ হৈ যাব এইটো কি আছে এইটো আছিল প্লাস এইটো হৈ যাব মাইনাস আৰু এইটো প্লাস এইটো হৈ যাব কি আমাৰ মাইনাস আৰু এইটো আছিল কি মাইনাস এইটো হৈ যাব প্লাস ঠিক আছে গতিকে a স্কয়াৰ ক্যান্সেল b স্কয়াৰ ক্যান্সেল 2ab আৰু 2ab কিমান টা ab হ'ব 4ab গতিকে এইটো আছে আমাৰ কারেক্ট আনসার গতিকে 9 নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ল 4ab এতিয়া আমি যাও আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ প্ৰশ্নটো হ'ল সমকোণী ত্ৰিভুজ এটাৰ
ভূমি আৰু উচ্চতা সমান তৃতীয় বাহু যদি 2√2 হয় তেন্তে ত্ৰিভুজটোৰ কালি কিমান আমাক এটা সমকোণী ত্ৰিভুজ দিয়া আছে গতিকে আমি প্ৰথম এটা সমকোণী ত্ৰিভুজ আঁকি লওঁ ভূমি আৰু উচ্চতা একেই আমাক দিয়া আছে এই ভূমি যিমান হ'ব উচ্চতা কি হ'ব আমাৰ একেই হ'ব আৰু তৃতীয় বাহু যদি কিমান দিয়া আছে 2√2 অতিভুজ আমাক দিয়া আছে 2√2 তেন্তে আমি কি ওলাব লাগে ত্ৰিভুজটোৰ কালি ওলাব লাগে সো আমি জানো সমকোণী ত্ৰিভুজৰ কালি কি হয় হাফ ইনটু ভূমি বেস ইনটু উন্নতি হাইট সো আমি বেস আৰু কি লাগিব আমাৰ হাইট লাগিব আমি জানো সমকোণী ত্ৰিভুজ এইটো ধৰি লৈছো মই x ধৰি লৈছো আৰু এটো কি ধৰি লৈছো x সমকোণী ত্ৰিভুজৰ ভূমি স্কয়াৰ মানে x স্কয়াৰ প্লাস উন্নতি স্কয়াৰ মানে x স্কয়াৰ ইজুল কি হ'ব অতিভুজ স্কয়াৰ মানে 2√2 স্কয়াৰ সো x স্কয়াৰ কিমান স্কয়াৰ হ'ব দুটা x স্কয়াৰ সো এইফালে আছে 2 2 ক স্কয়াৰ কৰিলে হ'ব 4 আৰু √2 ক স্কয়াৰ কৰিলে কিমান হ'ব 2 সো আমাৰ 2 2 কি হৈ যাব কেনসেল সো x স্কয়াৰ যদি 4 হয় x স্কয়াৰ মানে 4 গতিকে x কিমান হ'ব 2 4 বৰ্গমূল 2 x ৰ ভ্যালু পাই গলো আমি কি 2 গতিকে ইয়াত কি হ'ব হাফ ইনটু ভূমিও 2 হ'ব আৰু উচ্চতাও কি হ'ব 2 গতিকে এই 2 আৰু 2 কেনসেল গতিকে কিমান থাকিব 2 গতিকে এইটো কাৰেক্ট আনসাৰ হ'ব 2 যিসকলে 2 কৰিছিলে তেওঁলোকৰ শুদ্ধ হৈছিলে এইখিনিতে আপোনালোকে এই 10টা প্ৰশ্নৰ ভিতৰত আপোনাৰ কিমানটা প্ৰশ্নৰ উত্তৰ কাৰেক্ট হ'ল আমাৰ কমেন্ট বক্সত জনাব লগতে যিসকলে এতিয়াও আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি এনে ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব বলক আমি আমাৰ দ্বিতীয় প্ৰশ্নলৈ যাওঁ The sum of 5 consecutive odd number is 95 then the largest number will be একেৰাহে 5টা সংখ্যাৰ যোগফল হল 95 তেতিয়া অযুগ্ম সংখ্যাৰ যোগফল 95 তেতিয়া আটাইতকৈ ডাঙৰ সংখ্যা 5টা অযুগ্ম সংখ্যাৰ যোগফল আমাক দি আছে ধৰিলো প্ৰথমটো যদি x হয় ইয়াৰ পাছতে কি হ'ব x + 1 হ'ব আৰু ইয়াৰ পাছতে কি হ'ব x + 3 হ'ব আৰু ইয়াৰ পাছতে কি হ'ব x + 5 আৰু ইয়াৰ পাছতে কি হ'ব x + 7 আৰু ইয়াৰ পাছতে কি হ'ব x + 9 সো এই আটাইকেইটা যোগ কৰিলে কিমান হয় বুলি কৈছে 95 সো ইয়াত কিমানটা x আছে আমাৰ 5টা x আছে গতিকে কিমান হ'ব 5x এটা দুটা তিনটা চাৰিটা পাঁচটা আমি বেছি ললো এটা 5টা সংখ্যা আছে গতিকে 5x প্লাস আৰু ইয়াত একো নাই 1 + 3 এ 4 4 + 5 এ কিমান হ'ব 9 আৰু 9 + 7 কিমান হ'ব 16 is equal to 95 সো ইয়াৰ পৰা আমি কি ওলাব পাৰিম 5x is equal to 95 minus 16 আৰু যে মই 95 ৰ পৰা 16 মাইনাস কৰো এফালে কি থাকিব আমাৰ 5x লিখিত অলপ ভুল হলে এইটো নহব প্ৰথমটো যেটো অড কৈছে ন গতিকে নেক্সট হ'ব আমাৰ x + 9 দেখি কিমান হ'ব 5x এ হ'ব 1 + 3 4 4 + 5 9 9 + 17 16 16 + 9 কিমান হ'ব আমাৰ 25 সো আমি কিমান মাইনাস কৰিব লাগিব 25 সো 19 ৰ পৰা মই 25 বাদ দিম 25 বাদ দিলে আমাৰ কি থাকিব 70 আৰু এইফালে 5টো কি আছে পূৰণ সেইফালে গলে কি হ'ব হৰণ সো মই যেতিয়া 70 ক 5 ৰে হৰণ কৰি দিম কিমান বাৰ যাব 1 আৰু থাকিব 3 30 36 টাইম কিমান হ'ব 16 সো লাৰ্জেষ্ট নাম্বাৰটো হ'ব কি আমাৰ 16 will be our correct answer এতিয়া আমি আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ Two numbers are in the ratio of 2:3 and the product of their LCM and HCF is 96. The sum of the number is দুটা সংখ্যাৰ 2:3 অনুপাত আছে আৰু হিয়তৰ লসাগু আৰু গসাগুৰ পূৰণফল হৈছে 96 সংখ্যা দুটা ওলাব লাগে আমাক দি আছে LCM into HCF কৰিলে কিমান আছে আমাৰ 96 আমি সংখ্যা দুটা ওলাব লাগে সংখ্যা দুটা অনুপাত আমাক দি আছে 2:3 মই সংখ্যা দুটা ধৰিলো 2x আৰু 3x আমি জানো সংখ্যা দুটাৰ পূৰণফল 2x into 3x কি হয় লসাগু into গসাউৰ পূৰণফল ক্লাস 10 ৰ ফৰ্মুলা হয় এটো সো 2x আৰু 3x পূৰণ কৰিলে কি হ'ব 2 3 গুণ 6 আৰু x x পূৰণ কৰিলে 6x² আৰু এটো কিমান দি আছে আমাক 96 ইয়াৰ পৰা আমাৰ কিহৰ ভ্যালু ওলাই যাব x² ভ্যালু ওলাই যাব
x স্কয়াৰ কি হ'ব এই 96ক আমি কিহেৰে হৰণ কৰিব লাগিব 6 ৰে হৰণ কৰিব লাগিব গতিকে 6 9 মাজত কিমান বাৰ যাব এক বাৰ বাকি আছে আপোনাৰ 3 তো 36 36ত 6 কিমান বাৰ 16 বাৰ সো x স্কয়াৰ যদি 16 হয় আপোনাৰ x ৰ ভ্যালু কি হ'ব x = 4 এক সেকেন্ড x = আমাৰ 4 সো x ওলাব কোৱা নাই এতিয়া সংখ্যা দুটা কি হ'ব 2 4 গুণ 8 আৰু এটা হ'ব 3 4 গুণ 12 8 আৰু 12 যোগ কৰিলে কিমান হ'ব 20 গতিকে এইটোৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল 3 অংকৰ আটাইতকৈ সৰু যুগ্ম সংখ্যা আৰু 2 অংকৰ আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যাৰ পাৰ্থক্য 3 অংকৰ যেতিয়া আমাক কৈছে 3 অংকৰ কথা কৈছে 3 অংকৰ আটাইতকৈ সৰু যুগ্ম সংখ্যা সো আমি জানো 3 অংকৰ আটাইতকৈ সৰু সংখ্যাটোৱে হ'ল 100 আৰু যেহেতু এইটো এটা যুগ্ম সংখ্যা হয় গতিকে এইটোৱে হ'ব আমাৰ আৰু কি হ'ল 2 অংকৰ আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যাৰ পাৰ্থক্য 2 অংকৰ আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যা কিমান 2 অংকৰ আটাইতকৈ ডাঙৰ সংখ্যা 99 কিন্তু এটো অযুগ্ম তো আমাৰ কি লাগে যুগ্ম গতিকে কি হ'ব 98 এই দুটা কি ওলাব গৈছে পাৰ্থক্য মানে বিয়োগফল ওলাব গৈছে গতিকে বিয়োগফল কিমান হ'ব 2 গতিকে এইটো কাৰেক্ট আনসাৰ হ'ব 2 ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল 1 by root over 1 by 3 root over 1 by 2 root over 1 by 4 আৰু root over 2 by 3 এইটোৰ কাৰেক্ট আনসাৰ হ'ব আমাৰ root over 1 by 4 ইয়াৰ পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ আমি যদি x by 3 y by 4 z by 7 ইকুৱেল হয় তেনেহলে আমি কিহৰ ভ্যালু ল'ব লাগে x plus y plus z by z এনেকুৱা প্ৰশ্ন এতিয়া দিব মনত ৰাখিব যদি x by কি আছে আপোনাৰ 3 আছে আৰু y by 4 আছে আৰু কি আছে আপোনাৰ z by 7 আছে এই x ৰ ভ্যালু আপুনি 3 বুলি ধৰিব y ৰ ভ্যালু 4 বুলি ধৰিব আৰু z ৰ ভ্যালু আপুনি 7 বুলি ধৰিব তেনেকৈ ধৰিলে আমাৰ কি হ'ব x plus y plus z মানে 3 plus 4 plus 7 by z মানে কিমান 7 সো ইয়াত কি হৈছে 3 4 7 7 আৰু 7 14 14ক আমি কিহেৰে হৰণ কৰিম 7 ৰে কিমান বাৰ যাব 2 বাৰ যাব গতিকে এটোৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি এতিয়া আমি আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ এই সংখ্যাকেইটা দিয়া আছে -1 2 3 1 -2 আৰু 5 ইয়াৰ কি ওলাব লাগে মিডিয়ানছ বা মধ্যম ওলাব লাগে আমি জানো মধ্যম ওলোৱাৰ আগত সংখ্যাকেইটা আমি সজাই ল'ব লাগিব আমি যে সজাই লওঁ সংখ্যাকেইটা কি হ'ব ইয়াত আটাইতকৈ সৰু সংখ্যাটো হ'ল -2 ইয়াৰ পাছত আহিব -1 ইয়াৰ পাছত আহিব 1 ইয়াৰ পাছত 2 ইয়াৰ পাছত 3 আৰু ইয়াৰ পাছত 5 আমি যদি চাওঁ কিমানটা সংখ্যা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা আৰু এটা সংখ্যা হ'ব লাগিছিল ইয়াত 6 ৰৈ গ'ল ন আমাৰ লাষ্ট সংখ্যাটো হ'ব আমাৰ 6 ঠিক আছে গতিকে আমি যদি চাওঁ ইয়াৰ মাজত কি আছে আমাৰ 2 গতিকে মধ্যমা হ'ব 2 গতিকে এইটো শুদ্ধ আনসাৰটো হ'ব 2 আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল 1250 সংখ্যাটোৰ লগত আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ সংখ্যা পাম এটো আমি বিভিন্ন ধৰণৰ কৰিব পাৰো একদম সহজ পদ্ধতিতে মই কৈছো সো যেহেতু 1250 আছে আমি এটো কি কৰিম সো আমি হৰণ কৰিম কিহেৰে হৰণ কৰি আছে আমাৰ এটো 2 ৰে হৰণ কৰি আছে 2 বাৰত 6 বাৰ 5ত 2 বাৰ বাকি আছে 1 10 10ত কিমান বাৰ 5 বাৰ এটা যদি আমি যাও 2 ৰে আৰু নাযায় গতিকে 5 ৰে যাব 5 ৰে কিমান বাৰ যাব 6ত 1 বাৰ 12ত 2 বাৰ আৰু 25ত 5 বাৰ আকৌ 5 ৰে গৈ আছে 5 25 গুণ 125 আকৌ 5 ৰে গৈ আছে 5 বাৰ পূৰ্ণবৰ্গ সংখ্যা হ'বলে এটা সংখ্যা দুবাৰকে থাকিব লাগিব বৰ্গমূল থাকিব লাগিব সো এই দুটাৰ পৰা গ'ল এই দুটা গ'ল কি বাকি থাকিল 2 বেলেগকে থাকিল আৰু এটা 2 থাকিলে এটো কি হ'ব পূৰ্ণবৰ্গ গতিকে এইটো কোৱেশ্চনৰ কাৰেক্ট অপচনটো হ'ব 2 আটাইতকৈ সৰু সংখ্যাটো হ'ল 2 2 ৰে পূৰণ কৰিলেহে এই সংখ্যাটো আমাৰ কি হ'ব পূৰ্ণবৰ্গ হ'ব এতিয়া আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ difference of smallest 3-digit number and 2-digit largest number তিনিটা অংকৰ আটাইতকৈ সৰু যুগ্ম সংখ্যা আৰু আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যা এটা অলৰেডি কৰিছো যেন লাগিছে হয় এইটো প্ৰশ্ন অলৰেডি কৰা হৈছে প্ৰশ্নটো ৰিপিট হৈ গ'ল পৰৱৰ্তী প্ৰশ্নটো হ'ল
এটা ভগ্নাংশৰ লবৰ লগত 4 পূৰণ আৰু হৰৰ লগত 9 পূৰণ কৰিলে সংখ্যাটোৰ প্ৰতিক্ৰম হৈ যায়। সংখ্যাটো কি আমি ওলাব লাগে। সো মই ধৰিলো এটা ভগ্নাংশ হ'ল আমাৰ x by y। ইয়াক কৈছে যদি এটা ভগ্নাংশৰ লবৰ লগত 4 পূৰণ কৰা হয়, লব মানে ওপৰটোৰ, এটিৰ লগত মই কি পূৰণ কৰিছো 4 পূৰণ, আৰু হৰৰ লগত 9 পূৰণ কৰিলে সংখ্যাটো কি হৈ যায়, উল্টি যায়। আগত আছিল x by y, এতিয়া কি হৈ যাব y by x। সো আমি যদি চাও এইটো ক্ৰস মাল্টিপ্লাই কৰো, কি হ'ব এইটো আমাৰ 4x, কি হ'ব এইটো আমাৰ 4x স্কয়াৰ, আৰু এইটো কি হ'ব ইফালে 9y স্কয়াৰ। এতিয়া পাছৰ লাইনটো হ'ব আমাৰ এনে ধৰণৰ, ওপৰত মই x স্কয়াৰ ৰাখি দিছো, এইফালৰ পৰা মই y স্কয়াৰ লৈ আহিছো, y স্কয়াৰ আহি যাব তলত, এইফালে আগৰ পৰা কি আছিলে 9 আছিলে, আৰু ইয়াৰ পৰা কি আহি যাব 4। সো স্কয়াৰ উঠাই দিলে কি হ'ব, ওপৰত x হ'ব, তলত y হ'ব, আৰু এইফালে কি হৈ যাব 9 ৰ বৰ্গমূল আছে 3 আৰু 4 ৰ বৰ্গমূল হ'ব 2। গতিকে এইটোৰ কাৰেক্ট আনসাৰ হ'ব, সংখ্যাটো হ'ল 3/2। ঠিক আছে। এতিয়া আমি আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ যাম। কুৱেশ্যন নম্বৰ 20। 3 times of a given number is subtracted from the square of a number. Result is the number itself. Find the number. কোনো এটা সংখ্যাৰ বৰ্গৰ পৰা সংখ্যাটোৰ 3 গুণ বিয়োগ কৰিলে সংখ্যাটো পোৱা যায়। সংখ্যাটো কি আমি ওলাব লাগে। কোনো এটা সংখ্যাৰ বৰ্গৰ পৰা সংখ্যাটো 3 বাৰ বিয়োগ কৰিলে, সো ধৰিলো মই সংখ্যাটো হ'ল x, সো x ৰ বৰ্গৰ পৰা মই যদি সংখ্যাটোক 3 বাৰ বিয়োগ কৰিলো, কি পাম আমি, 3 বাৰ বিয়োগ কৰাৰ পাছত সংখ্যাটোৱে পোৱা যায়, মানে কি পোৱা যাব x। গতিকে এইটো হ'ব আমাৰ ইকুৱেশ্যন। এইটো আমি সলভ কৰিলে কি পাম, x স্কয়াৰ ইজ ইকুৱেল টু 3x, এইফালে বিয়োগত আছিল, এইফালে গ'লে প্লাস হ'ব, x আৰু 3টা x মিলি হ'ব 4টা x। ঠিক আছে। যদি আমি চাও x x এটা কেনসেল হৈ আছে, সো x x কেনসেল কৰিলে ইয়াত কি হ'ব x হ'ব, আৰু এইফালে কি থাকিব 4। সো আমাৰ কাৰেক্ট আনসাৰটো হ'ব x is equal to 4। এতিয়া আমি আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ। Find the smallest number divisible by 8, 6 আৰু 12। সো এনেকুৱা প্ৰশ্ন হ'লে আমি কি কৰিব লাগে, লসাগু ল'ব লাগিব, মানে LCM ল'ব লাগিব। 8, 6 and 12 কিৰে ডিভিজিবল হৈ আছে, 2ৰে গৈ আছে, 2ৰে 4 বাৰ, 2ৰে 3 বাৰ, আৰু 2ৰে 6 বাৰ, আকৌ 2ৰে গৈ আছে, 2ৰে 2 বাৰ, 3ত নাযায়, গতিকে 3 এনেকৈ থাকিব, আৰু 6ত আছে আমাৰ 3 বাৰ। এতিয়া 2ৰে নাযায়, গতিকে গৈ আছে 3ৰে, 2ত নগলে 2 এনেকৈ থাকিব, 3ত একবাৰ, আৰু এই 3ত একবাৰ, ইয়াত একেটা পূৰণ কৰিলে 2 2 গুণ 4, 4 3 গুণ 12, 12 2 গুণ 24। গতিকে এইটোৰ কাৰেক্ট আনসাৰ হ'ব 24। এতিয়া আমি যাম পৰৱৰ্তী প্ৰশ্নলৈ। In a simple interest, certain amount of money doubles in 12 years. Find the rate of interest. So, আমি যদি আপুনি কিমান দিয়া আছে, টাইম দিয়া আছে আমাক 12 years। আমি জানো simple interest এর ফর্মুলা হল SI is equal to PRT by 100। So আমাক কি ওলাব দিছে, এইটোত rate of interest ওলাব দিছে, rate of interest। So কি কৈছে, এমাউন্টটো কি হৈ যায়, ডাবল হৈ যায় 12 ইয়ার্সত, এই এমাউন্টটো কি হৈ যাব, ডাবল হৈ যাব। সো মই যদি এমাউন্ট যিমান ধৰিম সেইটো কি হৈ যাব, এতিয়া ডাবল হৈ যায়। আমাৰ যদি প্ৰথমে p এমাউন্ট আছিল, এমাউন্টক আমি কি ধৰিলো, প্ৰথমে যদি p থাকে, এটা সরি p নহয়, প্ৰথমে যদি x থাকে, এটা কি হৈ যাব, ডাবল হৈ যাব, 2x হৈ যাব, আৰু প্ৰথমে যদি p থাকে, এটা কি হৈ যাব, 2p হৈ যাব। এতিয়া আমি ফৰ্মুলা বহাই চাও, ফৰ্মুলাৰ পৰা যদি আমি চাও, r কি হ'ব, r is equal to SI into 100 by PT। So SI কিমান হ'ব লাগিব, যদি ডাবল হ'বলৈ হয়, 12 বছৰ পাছত বস্তু ডাবল হৈ যায়, মানে এটকা থাকিলে এতিয়া কিমান হৈ থাকিব, আপোনাৰ 2 টকা হৈ যাব, আৰু যদি 5 টকা থাকে আপোনাৰ কিমান হৈ যাব, 10 টকা হ'ব। মানে প্ৰথমে আছিলে আপোনাৰ প্ৰিন্সিপাল এমাউন্ট আছিলে 5 টকা, আৰু এতিয়া কি হৈ গৈছে আপোনাৰ 10 টকা, মানে 5 যোগ 5 যিমান আছিল সিমানে বাঢ়িছে, মানে ইন্টাৰেষ্টটো কিমান হৈছে, 5 টকা হৈছে। সো SI যিমান হ'ব
আৰু প্ৰিন্সিপালটো কি হ'ব সেম এছআই একেই হ'ব গতিকে এছআই আৰু প্ৰিন্সিপালটো কি হৈ যাব কেনসেল হৈ যাব সো ওপৰত থাকিব 100 আৰু তলত থাকিব 12 মই 2 এৰে গৈ আছে 50 বাৰ 2 এৰে গৈ আছে 6 বাৰ আকৌ কাটিলে 2 এৰে গৈ আছে 25 বাৰ আৰু 2 এৰে গৈ আছে 3 বাৰ গতিকে তলত থাকিব আমাৰ 3 আৰু 3 25ত মাজত গৈ আছে 8 বাৰ 3 8 গুণ 24 বাকি আছে 1 গতিকে এইটো হ'ব আমাৰ ৰেট অফ ইন্টাৰেষ্ট ইয়াৰ পৰৱৰ্তী প্ৰশ্নলৈ যাও যদি a is to b কি দিয়া আছিল আমাৰ a is to b 3 এটুক মই কেনেকৈ লিখিব পাৰিম 3 is to 1 অৰ্থাৎ এটুক মই a মানে 3 বুলি ধৰি লম আৰু b মানে কিমান বুলি ধৰি লম 1 বুলি ধৰি লম এতিয়া আমাৰ কি আছে 144a is to 36b তে আপুনি ভ্যালুটো বহাই দিয়ক 144 into কি হ'ব আমাৰ 3 is to 36 into 1 কটাতে কৰিলে কি হ'ব 3 ৰে 3 একবাৰ 3 ৰে 36 12 বাৰ এতিয়া আকৌ কটাতে গৈ আছে 12 বাৰত একবাৰ 12 144 ত কিমান বাৰ 12 বাৰ সো কি আছে এটো 12 is to 1 অপচন যদি 12 থাকে তেতিয়াহলে 12 এ কারেক্ট হ'ব বা 12 is to 1 থাকিলেও এটো কি হ'ব আমাৰ কারেক্ট হ'ব ঠিক আছে এতিয়া আমি যাও আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ যদি আপোনালোকে এই প্ৰশ্নবোৰৰ পিডিএফ পাব খোজে গতিকে কমেন্ট বক্সৰ বা ভিডিঅ'ৰ ডেসক্ৰিপচনত আমাৰ হোৱাটসঅ্যাপ গ্ৰুপ বা টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া থাকিব আপোনালোকে জয়েন হ'ব পাৰে ইয়াৰ আগতে আপোনালোকে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব প্ৰশ্নটো হ'ল এটা সাইকেলৰ পেডেল দুবাৰ মাৰিলে চকা তিনিবাৰ ঘূৰে চকাটোৰ ব্যাসাৰ্ধ 70 সেমি হলে পেডেল 10 বাৰ মাৰিলে কিমান দূৰত্ব অতিক্ৰম কৰিব সো এটা চকা আছে যেটো দুবাৰ পেডেল মাৰিলে কিমান বাৰ যায় চকাটো তিনিবাৰ ঘূৰে এতিয়া যদি মই কিমান বাৰ পেডেল মাৰাৰ কথা কৈছো 10 বাৰ পেডেল মাৰিছে সো 10 বাৰ যদি পেডেল মাৰে মানে কিমান গুণ হৈছে 5 গুণ এইফালে কি হৈ যাব 5 গুণ হৈ যাব মানে কিমান বাৰ চকাটো ঘূৰিব 15 বাৰ ঘূৰিব আৰু এবাৰ ঘূৰিলে চকাটোৱে কিমান দূৰত্ব অতিক্ৰম কৰিব এটো হ'ব চকাটোৰ পৰিধি এটো হ'ল 2 পাই r আৰু এতিয়া চকাটো আমাৰ কিমান বাৰ ঘূৰিব 15 বাৰ ঘূৰিব গতিকে আমি এটো ওলাব লাগিব সো 2 ৰ ঠাইত আমাৰ কি থাকিব 2 পাই ঠাইত পাই থাকিব আৰু r টো আমাক দিয়া আছে 70 আৰু আমাৰ এটো কি হ'ব 15 সো এইখিনি যদি মই পূৰণ কৰো 2 15 গুণ 30 এইখিনি পূৰণ কৰি লব 210 লগতে কি থাকিব 0 এটো কি ওলাব আমাৰ সেন্টিমিটাৰত কিন্তু আমাৰ আনসাৰটো ল'ব লাগে কি মিটাৰত সো 2100 সেন্টিমিটাৰক যদি মই মিটাৰলৈ নিব খোজো কিহেৰে হৰণ কৰিব লাগিব 1 ৰে হৰণ কৰিব লাগিব তো দুটা 0 কি হৈ যাব কেনসেল গতিকে আমাৰ আনসাৰ কি হ'ব 21 মিটাৰ গতিকে এটা হ'ব আমাৰ কারেক্ট আনসার ঠিক আছে আমি আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ যাও starting from 1 sum of first 7 odd numbers এটা আনসারটো অলপ বেলেগকে আছিল সাতটা অযুগ্ম সংখ্যাৰ যোগফল প্ৰথম সাতটা অযুগ্ম সংখ্যা মানে যুগ্মবোৰ বাদ দিয়া তেনেকে প্ৰশ্নটো আহিছিল নেকি তো যেটো হক মিনিংটো এটোই আছিল তো প্ৰথম সাতটা অযুগ্ম সংখ্যা কি আছে 1 আৰু কি আছে 3 5 7 9 আৰু কিমান হ'ব 11 কিমান হ'ল এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা আৰু কিমান হ'ব 13 সো এটো প্লাস কৰিলে কিমান হ'ব আমাৰ 11 plus 9 20 13 plus 7 আৰু 20 কিমান হ'ল 40 45 46 and 3 49 সো কারেক্ট আনসারটো হ'ব আমাৰ 49 ফর্মুলা ইউজ কৰি আমি কৰিব পাৰি ফর্মুলা ইউজ কৰিলে কি হ'ব যেহেতু সাতটা অযুগ্ম সংখ্যা সো কি হ'ব n স্কয়ার n মানে কিমান 7 গতিকে 7 স্কয়ার মানে কিমান 49 তেনেকৈ আমি কৰিব পাৰি বা এনেকেও ঐকিক নিয়মৰে আমি অঙ্কটো কৰিব পাৰি এতিয়া আমি যাম পৰৱৰ্তী প্ৰশ্নলৈ A man can cover a distance of 12 km in 15 minutes. Find his speed. এজন মানুহে 15 মিনিটত 12 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে তেওঁৰ কি ওলাব লাগে আমি গতি ওলাব লাগে প্ৰশ্নটোৰ আনসাৰটো চাগে কিলোমিটাৰ পাৰ আৱাৰত ওলাব দিছিলে কিলোমিটাৰ পাৰ আৱাৰত ওলাব দিছিলে সো আমি কিলোমিটাৰ পাৰ আৱাৰত ওলাম ইয়াক কি দি আছে আমাক ডিসটেন্সটো দি আছে ডিসটেন্স আমাক দি আছে ডিসটেন্স কিমান দি আছে আমাক 12 কিলোমিটাৰ আৰু আপোনাক দি আছে টাইম মানে 15 মিনিট সো 15 মিনিটক যদি মই আৱাৰ্সত লৈ যাও আৰু ঘন্টাত লৈ গলে কি হ'ব 1/4 আৱাৰ্স সো আমি জানো স্পিডৰ ফৰ্মুলাটো আমি জানো velocity is equal to distance by
টাইম সো ডিসটেন্সটো আমাৰ 12 টাইম মানে কিমান 1/4 সো 1/4 ইয়াত ডিভাইড আছে যে ওপৰত দিছে কি হৈ যাব ৰেচিপ্ৰকেল মানে প্ৰতিক্ৰম হৈ যাব 4 হৈ যাব সো এটো কিমান হ'ব 48 গতিকে কাৰেক্ট আনসাৰ হ'ব আমাৰ 48 কিলোমিটাৰ প্ৰতি ঘণ্টা আমি এতিয়া আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ কোৱেশ্চন নম্বৰ 27 এটো ইজি প্ৰশ্ন 100% যোগ 200% এতিয়া চাওক এটা সংখ্যাৰ 100% মানে কিমান ইয়াৰ সম্পূৰ্ণ সংখ্যাটোৱে আৰু এটা সংখ্যাৰ 200% মানে কিমান 200% মানে ডাবল হৈ যাব 50% মানে আধা 100% মানে সম্পূৰ্ণ আৰু এটো কি হ'ব 200% মানে ডাবল সো 200% কি হ'ব 400 আমি এটো প্লাস কৰিলে কিমান হ'ব 500 গতিকে এটো প্ৰশ্নৰ শুদ্ধ আনসাৰটো হ'ব 500 এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ The ratio of the radii of two circles is 2:3. Find the ratio of the areas of circle. দুটা বৃত্তৰ ব্যাসাৰ্ধৰ অনুপাত 2:3 এই বৃত্ত দুটাৰ কালিৰ অনুপাত ওলাব লাগে সো আমাক বৃত্তৰ ব্যাসাৰ্ধ দিয়া আছে কিমান 2:3 সো মই ধৰিলো বৃত্ত দুটাৰ ব্যাসাৰ্ধ হ'ল 2x আৰু মই 3x বুলি ধৰিছো কালি মানে কি পাই r স্কয়াৰ এটা ধৰিলো পাই r স্কয়াৰ আৰু এটা ধৰিলো মই পাই r স্কয়াৰ আৰু ধৰিলো পাই r2 স্কয়াৰ সো পাই পাই কি হৈ যাব কেনসেল সো r1 মানে কি হ'ব ধৰিলো মই 2x আৰু হেতু কি হ'ব 3x x টিক যদি বাদ দিও তথাপি ডাইৰেক্ট ওলাই আছে 2 কি হ'ব সৰি 2 স্কয়াৰ আৰু 3 স্কয়াৰ সো 2 স্কয়াৰ মানে কিমান হৈ আছে 4 আৰু 3 স্কয়াৰ মানে কিমান হৈ আছে 9 x সেম বস্তু গতে এটা কাট গৈছে সো আনসাৰটো হ'ব শুদ্ধ আনসাৰটো হ'ব b 4:9 এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাম How many cubes of volume 1 centimeter cube each can be cut out from a single cube of volume 1 meter cube? 1 ঘনমিটাৰ আয়তনৰ এটা ঘনকৰ পৰা 1 ঘন সেন্টিমিটাৰ আয়তনৰ কিমানটা ঘনক আমি কাটি ওলাব পাৰিম সো এটো কৰিবলৈ হলে কি কৰিব লাগিব ওপৰত কি হ'ব আমাৰ 1 মিটাৰ কিউব 1 সেন্টিমিটাৰ কিউবৰে কি কৰিব লাগিব মই ডিভাইড কৰিব লাগিব সো 1 সেন্টিমিটাৰ কিউব মানে কি 100 সেন্টিমিটাৰ into 100 সেন্টিমিটাৰ into 100 সেন্টিমিটাৰ মানে সেন্টিমিটাৰত লৈ গলে আৰু এটো মানে কি 1 সেন্টিমিটাৰ into 1 সেন্টিমিটাৰ into 1 সো আমি যদি চাও তলত 1 মানে 1 মানে সেন্টিমিটাৰ সেন্টিমিটাৰ কেনসেল হ'ব দুটা শূন্য 4 শূন্য 6টা শূন্য 6টা শূন্য যেটো আছে এটো কি হ'ব আমাৰ কারেক্ট অপশন 2 4 6 গতিকে বি নম্বৰটো হ'ব আমাৰ কারেক্ট অপশন এতিয়া আমি আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ যাম আমাক দিয়া আছে a plus b কিমান দিয়া আছে 8 b plus c দিয়া আছে আমাক 20 আৰু c plus a দিয়া আছে আমাক 18 এতিয়া যদি আমি তিনিটা বস্তু যোগ কৰি দিও সে a কিমান বাৰ পাম দুবাৰ পাম b কিমান বাৰ পাম দুবাৰ পাম আৰু c কিমান বাৰ পাম দুবাৰ পাম মানে এটো মই ক'ব পাৰো 2 into a plus b plus c কিমান হৈ আছে মোৰ 20 38 আৰু 8 46 সো 2 এইফালে কি আছে আমাৰ পূৰ্ণ আছে এইফালে গলে কি হ'ব হৰণ সো আমি লিখিব পাৰিম a plus b plus c মানে কিমান 23 সো এতিয়া আমি কি ওলাব লাগে b plus c ৰ ভ্যালুটো আমি আকৌ জানো ইয়াৰ পৰা আমি কি জানো b plus c সো যেতিয়া মই b plus c ৰ ভ্যালু বহাই দিম তেতিয়া মোৰ কাৰ ভ্যালু ওলাব a ৰ ভ্যালু ওলাব b plus c এইফালে কি হ'ব মাইনাস সো b plus c ৰ ভ্যালু কি আছে 20 সো 20 যেতিয়া মাইনাস কৰি দিম মই কি ওলাব 3 সো a ৰ ভ্যালু মোৰ কি ওলাইছে 3 ওলাব আকৌ মোৰ কি লাগে b ৰ ভ্যালু লাগে সো a plus c ৰ ভ্যালু মই কি কৰিম বহাই দিম a plus c ৰ ভ্যালু বহাই দিলে কি থাকিব b is equal to 23 minus a plus c এফালে গৈ কি হ'ব মাইনাস সো 23 পৰা a plus c বা c plus a একেই কথা কিমান হ'ব 18 23 পৰা 18 বাদ দিলে আমাৰ কি থাকিব 5 থাকিব সো a square plus b square মানে কি 3 square plus 5 square 3 square মানে 9 আৰু 5 square মানে কিমান আমাৰ 25 সো আমাৰ আনসাৰ হ'ব কিমান 34 গতিকে এটো 34 হ'ব আমাৰ কারেক্ট আনসার এতিয়া আমি আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ যাম
কিউব ৰুট 8 স্কোয়ার এটা আমার কি আছে কিউব ৰুট 8 স্কোয়ার সো এইটো যদি মই ওলাও একদম সহজ প্ৰশ্ন এইটো সো কিউব ৰুটটো মই ৰাখিছো 8 স্কোয়ার মানে কিমান 64 8 স্কোয়ার মানে কিমান 64 কিউব ৰুট কেনেকৈ ওলাব লাগে তিনিটাৰ পৰা এটা সো কিউব ৰুট ইয়াত থাকিব 64 মানে আমি জানো 4 into 4 4 4 গুণ 16 16 4 গুণ 64 সো তিনিটাৰ পৰা এটা আহিব গতিকে এইটো কাৰেক্ট আনসাৰ হ'ব 4 এইটো কাৰেক্ট আনসাৰ কিমান হ'ব আমাৰ 4 এতিয়া যাম আমি আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ কি আছে 2.19 ওপৰত এই দুটাৰ ওপৰত কি আছে বাৰ আছে এইটোৰ ভ্যালু ওলাব লাগে সো মনত ৰাখিব বাৰ কিমানটা সংখ্যাৰ ওপৰত কিমানটা অংকৰ ওপৰত আছে দুটা অংকৰ ওপৰত আছে গতিকে তলত কিমান হ'ব 99 আৰু মেইন সংখ্যাটো আমাৰ কিমান 219 আৰু 12 নটা সংখ্যাটো হ'ল 2 গতিকে 2 কি হ'ব ইয়াৰ পৰা মাইনাস হ'ব গতিকে শুদ্ধ আনসাৰটো হ'ব 217 আৰু তলত 99 ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল এইটো হ'ল আমাৰ কাৰেক্ট অপচন আপোনালোকে এইটো ফ্ৰেকশনত লৈ গ'লে কিমান হয় কমেন্ট বক্সত জনাব স্মলেষ্ট প্ৰাইম নাম্বাৰ আটাইতকৈ সৰু প্ৰাইম নাম্বাৰ কি হয় সো আমি সকলোৱে জানো আটাইতকৈ সৰু প্ৰাইম নাম্বাৰ হ'ল আমাৰ 2 ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল এইটো প্ৰশ্ন আছিলে 10 to the power 7 divided by 10 square plus 10 cube divided by 10 to the power minus 2 তলত কি হ'ব লাগে 10 to the power 5 এটা ক্লাস 5 লেভেলৰ প্ৰশ্ন আহিছে সো 10 to the power 7 ডিভাইড যদি আমি হৰণ কৰো গাতবোৰ কি কৰো আমি হৰণ কৰো কি আছিল a to the power m divided by a to the power n মনত আছে নে কি হয় a to the power m minus n ওপৰৰ গাত দুটা কি হয় বিয়োগ হয় সো এই 7 ৰ পৰা 2 গুচি গলে 7 ৰ পৰা 2 গুচি গলে ওপৰত কি থাকিব 10 to the power 5 ঠিক আছে প্লাস এতিয়া আকৌ ইয়াতো হৰণ আছে সো হৰণ থাকিলে কি হ'ব কৈছে বিয়োগ হয় 3 ৰ পৰা 2 বিয়োগ হ'ব আৰু বিয়োগে বিয়োগে কি হৈ যায় যোগ দুটা মানে অলৰেডি বিয়োগ আছে আৰু এটা বিয়োগ সম্পূৰ্ণ যোগ হ'ব যে 3 আৰু 2 যোগ কৰিলে কি হ'ব 10 to the power 5 আৰু তলত কি আছে আমাৰ 10 to the power 5 সো ওপৰত কেইটা 10 to the power 5 এটা 10 to the power 5 আৰু এটা 10 to the power 5 মানে দুটা 10 to the power 5 আৰু তলত কি আছে আমাৰ 10 to the power 5 এই 10 to the power 5 আৰু 10 to the power 5 কি হ'ব কেনসেল হ'ব গতিকে মোৰ উত্তৰ থাকিব 2 যিসকলে 2 আনসাৰ দি আহিছিলে শুদ্ধ আনসাৰ এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ এখন বেৰৰ ওপৰৰ পৰা এটা জখলা হেলান দি আছে জখলাখনৰ দৈৰ্ঘ্য 13 মিটাৰ যদি বেৰৰ উচ্চতা মাটিৰ পৰা 5 মিটাৰ হয় তেন্তে জখলা আৰু বেৰৰ তলৰ মাজৰ দূৰত্ব ল'ব লাগে মানে কি হ'ল এটা বেৰ আছে বেৰত কি আছে এটা জখলা হেলান দি আছে তো ভালকে আঁকিলো এটা বেৰ আছে বেৰখন জখলা এটা জখলা আছে ইয়াৰ ওপৰত বেৰখন মাটিৰ পৰা কিমান ওপৰত কৈছে 5 মিটাৰ আৰু এটা জখলা আছে জখলাখন এনেকে হেলান দি আছে ইয়াৰ উচ্চতা হ'ল 30 মিটাৰ আৰু এইটো হ'ল 5 মিটাৰ সো আমাক কৈছে এই তেন্তে জখলা আৰু বেৰৰ তলৰ মাজৰ দূৰত্ব এই দুটাৰ মাজত কি ওলাব লাগে আমি দূৰত্ব ওলাব লাগে এই দূৰত্ব আমি ওলাব লাগে সো আমি যদি চাও এটাৰে কি হৈছে আমাৰ সমকোণী ত্ৰিভুজ আমি ত্ৰিকোণমিতিৰ ফৰ্মুলা ইউজ কৰিলে হ'ব কিন্তু ত্ৰিকোণমিতিৰ ফৰ্মুলা আমাৰ ইউজ কৰা দৰকাৰ নাই সমকোণী ত্ৰিভুজ ইউজ কৰি আমি কৰিব পাৰিম আমি জানো অতিভুজ স্কয়াৰ ইজ ভূমি স্কয়াৰ প্লাস অনুতি স্কয়াৰ গতিকে ভূমি স্কয়াৰ কি হ'ব 30 স্কয়াৰ minus 5 স্কয়াৰ সো 30 স্কয়াৰ means 169 minus 5 স্কয়াৰ মানে 25 সো ইয়াৰ পৰা কি থাকিব আমাৰ 144 থাকিব 144 আকৌ বৰ্গমূল ল'ব লাগিব গতিকে এইটো শুদ্ধ আনসাৰ হ'ব 12 ঠিক আছে গতিকে 12 যিসকলে কৰিছে শুদ্ধ আনসাৰ আছিল এতিয়া আমি যি 35টা প্ৰশ্ন কৰিছো এই 35টা প্ৰশ্নৰ ভিতৰত আপোনাৰ কিমানটা শুদ্ধ হৈছে কমেন্ট বক্সত জনাব লগতে আমি যদি কিবা প্ৰশ্ন বাদ পৰিছে প্ৰশ্নটো আপোনালোকে কমেন্ট বক্সত জনাব পৰৱৰ্তী ভিডিঅত বাকি প্ৰশ্নবোৰ আমি সলভ কৰিম যিসকলে এতিয়াও আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰিব আপোনাৰ কিমানটা শুদ্ধ হ'ল আমাৰ কমেন্ট বক্সত জনাব ধন্যবাদ